মামী বুলি ক'লে এই শব্দটোৰে আমি অসমীয়াই গাৰো জনজাতিৰ মহিলাক মামী আৰু পুৰুষক মামা বুলি মানো। এয়া এক মৰমৰ মাত। মিঠা টেঙা। সুপ্ৰভাত মোৰ প্ৰকৃতিপ্ৰেমীলৈ, মই অংকুৰে স্বাগতম জনাইছোঁ মোৰ সেউজীয়া ধৰণীত। আজি ওলালোঁ এটা ভ্ৰমণত। ভ্ৰমণটো ক'ত হয় সেয়াটো দেখামেই, সেইটো আপোনাক কমেই নিশ্চয়। তাৰ আগতে গাৰো জনজাতিয়ে তেওঁলোকৰ খৰি থোৱা ঘৰ এনেকুৱা হয়। খৰি এনেকৈ ৰাখে তেওঁলোকে, ইমান পৰিপাটিকৈ খৰি ৰাখে। পাহাৰীয়া জনজাতিয়ে চাব লগা হয় আৰু হৃদয়কেন্দ্ৰিক হয়। Hello. Name. আমাৰ জীৱনত ভ্ৰমণৰ কেতিয়াও সময় নাথাকে। যেতিয়াই মন যায় তেতিয়াই ওলাই যাওক ভ্ৰমণত। সেইটো নিজৰ লগত কথা, ক'ত ভ্ৰমণ কৰে, কেতিয়া ভ্ৰমণ কৰে, কিন্তু নিজৰ সুৰক্ষাটো নিজে চাওক। কেতিয়া গ'লে আপোনাৰ ভাল হয়। তো আজি ছাডেনলি এটা ভ্ৰমণ যাবলৈ ওলালোঁ তুৰা। তো আজিৰ এই ভ্ৰমণ কাহিনীত মোৰ লগত আছে মোৰ নিচেই বন্ধু। এয়া বৰ্তমান ড্ৰাইভাৰ কৰি আছে, নাম হ'ল শুভাংকৰ চাহা। এতিয়া আমি গৈ আছোঁ তুৰা, উইলামনগৰ হৈ তুৰা যাম। তো এনেই ওলাই আহিলোঁ, তো মানে পাহাৰীয়া ঠাইবোৰ দেখিবলৈ, শুনিবলৈ, আৰু মানে খুব এটা ভাল লাগে পাহাৰীয়া ঠাইবোৰ চাবলৈ। আৰু যিহেতু গৰম প্ৰচুৰ দিছে আমাৰ অসমত, তো সেইকাৰণে পাহাৰীয়া ঠাইলৈ আহিলোঁ। তো ইয়াত জানো অকণমান যদি ঠাণ্ডা পাম। অক্টোবৰ মাহ চলি আছে, তথাপিও বহুত গৰম। তুলনামূলকভাৱে আমাৰ ঠাইতকৈ ইয়াতে অকণমান ঠাণ্ডা পাইছোঁ। মানে বতাহবোৰ ঠাণ্ডা বতাহ, ভাল লাগিছে মনটো। তো এতিয়া টুৱাৰ্ডছ গৈ আছোঁ উইলামনগৰৰ পৰা তুৰা যাম। চাই থাকক ৰাস্তাত কি পাওঁ, কি নাপাওঁ আপোনাক নিশ্চয় দেখাম, কিন্তু চালেহে দেখা পাব। চাই থাকক। Sampai coba lah. পাহাৰীয়া অঞ্চল যেতিয়া ভিজিট কৰে তেতিয়া ৰাস্তাৰ দুয়োকাষে বহুত সৰু সৰু দোকান পোৱা যায়। আৰু আমি আহি ৰখিছোঁ দোকান এখনত। এয়া হ'ল আপোনাৰ, ইয়াত আছে উমা বেদৰ মানে গাহৰি, মানে পৰ্ক। ইয়াতে একেই আছে, ইয়াত লিভাৰ আছে, মানে উমা বেদৰৰ লিভাৰ আছে। আৰু এয়া হ'ল পৰ্কে আছে ইয়াতে। তো এতিয়া অকণমান পৰ্ক টেষ্ট কৰোঁ, কেনেকুৱা লাগে, মানে গাৰো জনগোষ্ঠীয়ে কেনেকৈ পৰ্ক বনায় সেয়া অকণমান খাই পেলাই পেটু পূজা কৰোঁ, লগতে সোৱাদটো টেষ্ট কৰোঁ।
এটা হ'ল ষ্টিকি ৰাইচ। এতিয়া এই ষ্টিকি ৰাইচটোক আনবক্সিং কৰিম। এয়া চাওক ষ্টিকি ৰাইচ, আৰু ষ্টিকি ৰাইচৰ লগত এয়া ঘুগনি আৰু এয়া পৰ্ক। অৱশেষত আমি তুৰা টাউন পালোঁ। এতিয়া তুৰাৰ মাজমজিয়াত আমি আছোঁ। এতিয়া ইয়াত এটা মোৰ বহুত ক্ল'জ বন্ধু এজন আছে, বন্ধুজনক লগ ধৰিম। তাৰপিছত আগলৈ কি হয় চাই থাকক। আৰু এইখন পিন্ধিবলৈ ইয়াত মেণ্ডেটৰী। যদি এইখন নাথাকে তেতিয়াহ'লে 500, 1000, 2000 ফাইন হ'ব পাৰে। কাৰণ ক'ভিডৰ যিটো মানে পৃথিৱী জোগাৰি গৈছে কৰোণাই, তো ইয়াত কেইটামান আগতে খুলিছেহে মেঘালয়। সেইকাৰণে আমি সতৰ্ক হওঁ, মাস্কখন পিন্ধি লওঁ আৰু মাস্কখন পিন্ধি পেলাই ঘূৰি থাকিম। প্ৰশিক্ষণ দি আছোঁ হিলছত কেনেকৈ গাড়ী চলায়। নাম্বাৰ 1 গিয়াৰত যাই আছোঁ আমি, নাম্বাৰ 1। ৱেলকাম টু আকিমব্ৰি। আকিমব্ৰি হিলছত দি আছোঁ আমি। মজা। আৰু মোৰ বন্ধুজন পিছপিনে আছে, গাইড কৰি আছে, চিনাকি কৰি দি আছোঁ। মানে একেলগে আমি একি থালি মে হাম খাতে থে পীতে থে। ইয়াতে পাহাৰীয়া অঞ্চলৰ ৰাস্তাৰ দুয়োকাষে বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূলৰ দোকান দেখাটো অনিবাৰ্য। আৰু গাৰো জনগোষ্ঠীৰ মহিলাজনীয়ে ঘৰৰ প্ৰধান মুৰব্বী হয়, সেয়েহে আপুনি দেখা পাই আছে মহিলা বেপাৰী। আৰু এটা অসাধাৰণ দৃশ্য মই আপোনালোকক দেখাব খুজি আছোঁ। দৃশ্যটো হ'ল তুৰা চহৰৰ প্ৰত্যেকজনৰ ঘৰতেই অকণমান হ'লেও শাক শস্যৰ খেতি কৰে। উদাহৰণস্বৰূপে মই দেখাই আছোঁ এই জিকাটো। ইমান ধুনীয়াকৈ ফলি আছে, হয়তো ইয়াত হাতৰ স্বভাৱৰ মানুহ যথেষ্ট সংখ্যক কম। তুৰাৰ মাজমজিয়াত আহি মোৰ বন্ধুক লগ পালোঁ। এয়া এইফালে মোবাইলত ব্যস্ত। আৰু এইটো হয় আপাৰ শ্বিলং, চৰি চানমাৰি। মানে গুৱাহাটীত যিটো চানমাৰি আছে, তুৰাটো আছে, কিন্তু সেইটো আপাৰ চানমাৰি। শ্বিলংটো ভুল হৈছে, মানে আপাৰ শ্বিলং দুদিন আগতে গৈ আহিলোঁ না, তো শ্বিলঙৰ ভূতটো এতিয়াও আছে। তো মোৰ বন্ধু এয়া চিৰঞ্জিত, উই আৰ ক্লাছমেট। আৰু অসমৰে হয়, মোৰ লগৰে, একেলগে হয়, তুৰাত থাকে। আজি বিগত 10 বছৰ হ'ল তুৰাত ছাৰ্ভিচ কৰি আছে, ব্যৱসায় কৰি আছে। তো আজি মই 3 বছৰ পিছত তুৰা আহিলোঁ। তুৰা আহি লগ পালোঁ, খুবেই ভাল লাগিল। তো এখেতে এতিয়া লৈ যাব মানে ক'ত ভাল খাদ্য পায় তুৰাত, তো ভোজন কৰি পেলাই আপোনালোকক মগন কৰি দিম। ভোজনৰ মাজত মগন, তো চাই থাকক। আৰু মোৰ ড্ৰাইভাৰ আহিছে, এতিয়া আহি আছে। এতিয়া আমি যাম তেনাৰাত। আমাৰ ভাগ্যটো অকণমান আজি বেয়া হ'ল। 4টা বাজিলে যিখন হোটেলতে যাওঁ, তাতেই কয় আমাৰ আজি ভাত শেষ নাই। অৱশেষত এখন হোটেল পালোঁ, এমআই হোটেল। নি হোটেল, নি মানে হ'ল ভাত, এমআই মানে ভাত। এয়া পৰ্ক খাপ্পা, মানে গাহৰি খাপ্পা। এয়া মোৰ কাৰণে মাছ আহি গ'ল, এয়া গাহৰি। আৰু বাজিলে এতিয়া 4টা। ইমানখন হোটেল বিচাৰিলোঁ, ভাত নাপালোঁ ভালকৈ, সেইকাৰণে যি বাছে তাকে খাই লওঁ আৰু।
এনেকুৱা এটা ফল যদি প্ৰকৃতিৰ মাজত পায় কিমান সুন্দৰ লাগিব মনটো। গা ধুবলৈ মন গৈ আছে কিন্তু মানে সূৰ্যটো নাই, ঠাণ্ডা লাগিব বা জ্বৰ হ'ব পাৰে। কৰোণাৰ দিন যদি জ্বৰ হৈ যায় তেতিয়াহ'লে অসুবিধা হ'ব। আমি ব্লগ চাই আছোঁ, পানীৰ বজা মই লৈ আছোঁ। এয়া সঁচাকৈ গা ধুব মন গৈছে, নুধু। আমাৰ লাঞ্চ চাঞ্চ হ'ল। এতিয়া আমি উভতনিৰ পথত, মানে ঘৰলৈ যোৱাৰ উভতনিৰ পথত। এয়া পিছফালে আছে আমাৰ লোকেল গাইড আৰু এয়া মোৰ ড্ৰাইভাৰ। আৰু এনেকৈ আমাৰ মামীবিলাকে নিজৰ নিজৰ ঘৰৰ শাক পাচলি লৈ পথৰ কাষত বিক্ৰী কৰে জনসাধাৰণৰ কাৰণে। আৰু এতিয়া মোৰ ক'বলৈ এটাই বাক্য আছে, সেয়া হ'ল ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক।